আপোনালোকে দেখাই পাইছে মই এতিয়া আছোঁ এটা জেগাত জেগাটোৰ নাম হ'ল আপোনাৰ কি জেগাৰ নাম মই বৰ্তমান গম নাপাওঁ মোৰ লগত দুজন ফ্ৰেণ্ড আছে তেওঁলোক আহিলে কৈ দিব এইটো কিন্তু এনে ইৰিগেশ্যন বুলি কয় কিন্তু এইটো জেগা এটা নদীৰ পাৰত আহিছোঁ তাতে আপোনাৰ ইমান ধুনীয়া ভিউ মানে গাইজ কি ক'ব আপোনালোকক এতিয়া দেখুৱাম ভিউ কেনেকুৱা হয় মই আহিছোঁ আজি এনেই একবাৰ ভাবিলোঁ যে বহুত দিন হ'ল আপোনালোকৰ লগত দেখা পৰিচয় হোৱা নাই তো সেইকাৰণে ভাবিলোঁ যে আপোনালোকৰ লগত একবাৰ দেখা কৰোঁ কেনেকুৱা আছে আপোনালোক সকলোৱে তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইটছ অঞ্চল মই আজি আহিছোঁ গাইজ চাব পাৰে এইটো এটা নদী হয় মই আহিছোঁ বৰলীয়া নদী আজি তো সেই বৰলীয়া নদীত মই আহিছোঁ চাব পাৰে কি ধুনীয়া ভিউ গাইজ গধূলি টাইমত এইটো ভিউ আমাৰ ফালে এনেকুৱা ভিউ নাই কিন্তু ইফালে বহুত ধুনীয়া ভিউ হয় আৰু এই যিটো দলং দেখা পাইছে এইটো ইৰিগেশ্যন বুলি কয় মানে এইটো আপোনাৰ চুইচ গেট হয় ইয়াৰ পৰা মানে কি হয় আপোনাৰ এইটো যিটো ব্ৰিজ দেখা পাই আছে এইটো ব্ৰিজ মানে আমি জন্ম পোৱাৰ বহুত আগৰ পৰা এইটো ব্ৰিজ বনোৱা গৈছে আপোনালোকক দেখুৱাই দিওঁ আৰু গাইজ মোৰ লগত আছে দুজন ফ্ৰেণ্ড দেখাই পাইছে আপোনালোকে এইটো হ'ল এজন হ'ল ৰাজীৱ আৰু এজন হ'ল আৰিয়ান তেওঁৰ নাম আলিউদ্দিনে আমি আৰিয়ান বুলি মাতোঁ আৰু তো আমি তিনিজনে আহিছোঁ আজি ফুৰিবলৈ তো বলক আৰু দেখুৱাওঁ আপোনালোকক জেগাটো দেখুওৱা আৰু এইটো চব এইটো হ'ল এটা নদী মানে ইফালেতো পানী যাই আছে কিন্তু এই যিটো জেগা দেখা গৈছে ইয়াতে বৰ্তমান পানী নাই কাৰণ সিফালে আপোনাৰ বেছিকৈ নালা গাঁটা বনাই দিছে যাতে পানীটো সিফালে যায় আৰু সিফালে পানীটো গ'লে মানে মানুহৰ ঘৰ দুৱাৰ উটি যোৱাৰ চান্স থাকে যেতিয়া বেছি পানী আহে এই বৰলীয়া নদীত বেছিকৈ পানী আহে তেতিয়া এই আপোনাৰ যিটো লোহাকেইটা দেখা পাইছে এইকেইটা তলত নমাই দিয়ে যাতে পানীটো সিফালে উঠি যাব নোৱাৰে আৰু এই যিটো ওপৰত ঘৰৰ দৰে কিবা দেখা পাইছে সেইটো আপোনাৰ একচুৱেলি তাৰ পৰা চব বস্তু কণ্ট্ৰল হয় লোহাকেইটা কেনেকৈ নোমাব লাগে তলত বা ওপৰত বা এই বস্তু তাৰ পৰাই কণ্ট্ৰল কৰা যায় আৰু আপোনালোকক তলত দেখুৱাব আৰু চব ইফালে কি ধুনীয়া সুবিধা দিয়া গৈছে কিন্তু কিহৰ কাৰণে এইটো বনাইছে নাজানো ইয়াতে মানুহ বহিও থাকিব পাৰে আৰু ইফালে চিৰি দিয়া গৈছে যিটোতে নামি আহিব পাৰে তললৈকে তো দেখাই পাইছে কিমান ধুনীয়া ভিউ একবাৰ চাওক এইটো জেগাৰ মানুহবিলাক চাগে বহুত ভাগ্যৱান সেইটো কাৰণে ইয়াতে থাকিবলৈ পাইছে ইয়াতে কিমান ধুনীয়া জেগা তো আপোনালোকে একবাৰ আহিব চোৱাৰ কাৰণে এইটো জেগাটো আপোনাৰ ক'ত হয় আপোনাৰ তামোলপুৰৰ পৰা নাৰ্জিজনী ৰোডৰ চাইডে আহিলে তাৰপিছত কচুবাৰীৰে সোমাই কেনে কচুবাৰী বুলি এটা জেগা আছে কচুবাৰীৰে সোমাই কেনে আপোনাৰ এইটো ইৰিগেশ্যন বুলি কয় এইখিনি জেগাটো থাকিলোঁ মই তো ইৰিগেশ্যন বুলি কয় তো সেইটো জেগাত আপোনালোকে আহিব মই এতিয়া আছোঁ আপোনাৰ দলংটোৰ সেইটোৰ কাৰণে আৰু ইফালে চব একবাৰ তলত আপোনাৰ কিমান তলত চব আৰু যিটো লোহা দেখা পাইছিলে এইটো এনেইতো পাতলা যেন পায় কিন্তু এইটো চব মোটা আছে তেনেকুৱা সেইটো বস্তু আৰু ইফালৰ পৰা ভিউ চব নদীৰ এনেকুৱা ভিউ আহক না কেতিয়াবা আপোনালোকে আহক চাই যাওক আহি কেনে আৰু আপোনালোকে মোক কেনেকুৱা ধৰণে ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ বৰ্তমান যিখিনি ছাপোৰ্ট পাইছোঁ আপোনালোকৰ পৰা মৰম পাইছোঁ তো এইখিনি মৰম দি থাকিব ভৱিষ্যতলৈকে আৰু আপোনালোকৰ যিটো লাইক আৰু ছাবস্ক্ৰাইব কৰাই আপোনালোকে সেইটোৰ কাৰণে মই বহুত উৎসাহিত হওঁ আৰু ইফালে চাব পাৰিছোঁ এইটো ৰাস্তা হয় ৰাস্তাৰ কাষতে এইটো দলং আছে আপোনাৰ ইৰিগেশ্যন দলং বুলি কয় আৰু এই জেগাটোৰ নাম গাইজ কুকুচকাটা বুলি কয় তো এই ৰাস্তাতে আমি আপ ডাউন কৰোঁ বা মানুহ আমি আহিছোঁ আৰু মানুহ আপ ডাউন কৰে এইটো ৰাস্তাৰে তো গাইজ দেখাই পাইছে কিমান ধুনীয়া জেগা আৰু ইফালে চাওক একদম স্বৰ্গ পুৰা তাৰ পৰা আৰু এইটো বস্তু চাব পাৰিছে এটা বস্তু আপোনালোকক দেখুৱাওঁ এইটো হ'ল আপোনাৰ যেনেকুৱা মানে
সীমা দিয়া থাকে, তো এইটো হ'ল সীমাৰেখা। এই সীমাৰেখাৰ ইফালে চাব পাৰিছে পানী নাই, কিন্তু আৰু ইফালে বহুত পানী যাই আছে গাইজ, যেনেকুৱা ইয়াতে চাব পাৰে ইফালে পানী নাই। আৰু আপোনালোকক দেখুৱাইছোঁ ইফালে কিন্তু বহুত পানী, চব কেনেকুৱা ধাৰ হৈ আছে। চালে আপোনালোকে হয়, আপোনালোকক গৈছে আহিব। আৰু ইফালে যাওক, ইফালে এটা নালা কৰি দিছে, কিন্তু ইফালে পানী পানীটো আপোনাৰ চবফালে হৈ আছে। কিন্তু ইফালে আপোনাৰ গেটটো বন্ধ, গেটটো পূৰা বন্ধ কৰি দিয়া আছে। ইফালে গেট পূৰা বন্ধ কৰি দিয়া আছে, আৰু ইয়াতে পানী উঠাও নাই। যেতিয়া পানী অভাৰ লোড হৈ যাব, মানে যেতিয়া পূৰা ভৰ্তি হৈ যাব, তেতিয়া সেই নালাটোৰে পূৰা পানীটো যাব। সৰু অনুমান কৰে ওপৰতে আপোনাৰ বৰ্তমান বন্ধ হৈছে। যেতিয়া এইফালে পানী আহিব, তেতিয়া এইটো অপেন কৰিব। আৰু এইটো নলা চাওক, ইয়াতে পানী অলপ নাই, কিন্তু নদীৰ লগত পূৰা ব্ৰুম বুলি কয় আমাৰ ভাষাত, আপোনালোকৰ ভাষাত কি কয় নাজানো। তো এই ব্ৰুম এনেকুৱা হয়। তো আৰু চাব পাৰিছে কি ধুনীয়া ভিউ গাইজ, বহুত ভাল লাগিছে ইয়াতে গৈ কিনে। আৰু ৰাস্তা চাওক, ৰাস্তা চাৰিওফালে জংঘল দুই চাইডে, আপোনাৰ ৰাস্তা মানে বোকা নাই, অলপ চাব পাৰিছে। তাৰপিছত এইটো হ'ল আপোনাৰ মেইন ৰোড, যিটোদি মানুহ আপ ডাউন কৰে। আৰু এইটোৰ দুই চাইডে গ্ৰিল দিয়া গৈছে, চাওঁ দেখা পাইছে আপোনালোকে, যাতে মানুহ কিবা দুৰ্ঘটনা হ'লে বা এনে ধেমালি কৰোঁতে সৰু বাচ্ছা যাতে নদীত পৰি নাযায়, সেইটোৰ কাৰণে ভালে সুবিধা দিয়া হৈছে। তো গাইজ যেতিয়া গধূলি হৈ আছে, বেছি দেৰি নকৰোঁ, আৰু ৰাতি হ'লে আমাৰ আৰু যোৱাত প্ৰব্লেম হৈ যাব। তো ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব, আৰু এনেকৈ ছাপোৰ্ট কৰি থাকিব। আপোনালোকৰ এটা ছাপোৰ্টে বহুত মানে হেল্প কৰে। এনেকুৱা ভিডিঅ' আৰু আপোনালোকে পাই থাকিব। ধুনীয়া ধুনীয়া সৰু সুৰা জেগাত আহিছোঁ গাইজ, কিন্তু আপোনালোকে যদি ভালদৰে ছাপোৰ্ট কৰে, আকৌ বহুত ধুনীয়া ধুনীয়া জেগা আপোনালোকৰ মানে আপোনালোকৰ অলপমান ছাপোৰ্টে বহুত উৎসাহিত কৰে মোক। তো এতিয়া আৰু ঘৰলৈকে যাওঁ, দেখা হ'ব আপোনালোকৰ লগত নেক্সট ভিডিঅ'ত। তো থেংক ইউ।